হে দোস্ত, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভালেই। আজি গৈ আছোঁ এয়া পথাৰলৈ। দেউতাহঁতে ধান কাটি আছে, পথাৰত ভাত দিবৰ কাৰণে গৈ আছোঁ। এয়া ভাত লৈ বাকীখিনি পথাৰত গৈ দেখুৱাম আপোনালোকক। এতিয়ালৈ বাই বাই। হে দোস্ত, এয়া পথাৰ আহি পালোহি ভাত দিবৰ কাৰণে। ভাত এয়া খোজকাঢ়ি পেলাই এতিয়া গৈ আছোঁ। ধান বহুতে কাটাই নাই, কিছুমানৰ পকাই নাই, কিছুমানৰ কাটিছে। এতিয়া আমি গাইছ, এয়া আমাৰ মাটি পাই গ'লোহি। এয়া বোকা ৰুওঁতে যোনটো ককায়ে কঠীয়া মাৰিছিলে, সেইটো ককায়ে ধান কাটি আছে। সেইফালে বোকা ৰুওঁতেতো আপুনিয়ে কঠীয়া মাৰিছিলে ন? চাৰিও চাইডে বাগানেই, আমাৰ মাটিখিনি বাগানৰ ওচৰতে। এতিয়া নতুনকৈ ইফালে এখন বাগান খুলিব। দেউতাৰ লগতে ককাই ধান কাটি আছে। আৰু বেছি নাই আৰু কাটিবলৈ, সেইকাৰণে দেউতাই আৰু ককায়ে কাটিলে। ৰাইজ এয়া ভাত উলিয়াই আছোঁ। এয়া দেউতায়ো ভাত খালে, ককায়ো ভাত খালে। দেউতাই ক'লে তয়ো কেইটামান খা। মই নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু পথাৰত ভাত খোৱা মজাটোৱেই বেলেগ। তাৰপিছত বোলো খাওঁৱেই আৰু কেইটামান। পিছে মই ঘৰত ভাত খায়ে গৈছিলোঁ, তেওঁ কেইটামান খালোঁ আৰু। হে গাইজ, এতিয়া ভাত খাই মেলি লৈ ৰ'দো দিছে, বোলো ঘৰলৈকে যাওঁগৈ আৰু। এয়া আহি আছোঁ। হে দোস্ত, আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।